সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। সমাগত হোৱা ব্যক্তিসকলক মঞ্চৰ সন্মুখত থকা আসনসমূহ অলংকৃত কৰাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ৪৭ সংখ্যক বাৰশালা ৰাস মহোৎসৱৰ ৰাসস্থলীত সমাগত হোৱা ভক্তবান ৰাইজক আমাৰ মঞ্চৰ সন্মুখত থকা আসনসমূহ অলংকৃত কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। মামাই মন্দিৰত পূজা কৰিব লাগিছিল পূজা আমাৰ মঞ্চৰ সন্মুখত থকা আসনসমূহ অলংকৃত কৰাৰ বাবে বিনম্ৰতাৰে অনুৰোধ ৰাখিলোঁ। ধন্যবাদ।